কিছুমান বস্তু কিছুমান কথা এৰি দিয়াৰ খুব প্ৰয়োজন। এইকেইটা অভ্যাস যিমান সোনকালে পাৰে এৰি দিয়ক। প্ৰথম অভ্যাস, সকলো কথাতে নিজক প্ৰমাণ কৰিবলৈ চেষ্টা কৰা। মানুহক বেছি বুজাব নালাগে। যিসকলে আপোনাক ভাল পায় তেওঁলোকক বুজাব নালাগে, আৰু যিসকলে আপোনাক ভাল নাপায় তেওঁলোকক হাজাৰ বুজালেও লাভ নাই। আপোনাৰ কাম, আপোনাৰ চৰিত্ৰ, আপোনাৰ সময়েই আপোনাৰ আটাইতকৈ ডাঙৰ উত্তৰ। দ্বিতীয় অভ্যাস, কাৰোবাৰ ওপৰত খং বা অভিমান মনত ৰাখি থোৱা। যিয়ে তোমাক শিকালে তাক ধন্যবাদ দিয়া। যিয়ে তোমাক ভাঙিলে তাৰ পৰা শিক্ষা লোৱা, আৰু যিয়ে এৰি গ'ল তাক যাবলৈ দিয়া। কাৰণ বন্ধ মুঠিত নতুন বস্তু ধৰিব নোৱাৰি। পুৰণি অভিমান হৃদয়ত যদি ৰাখে তেনেহ'লে বিষ জমা হয়। বহু মানুহ বাহিৰৰ পৰা স্বাভাৱিক যেন দেখা যায়, কিন্তু ভিতৰত কাৰোবাৰ ওপৰত খং, অভিযোগ, কষ্ট লৈ জীয়াই থাকে। কোনোবাই বিশ্বাসঘাতকতা কৰিলে, কোনোবাই সহায় নকৰিলে, কোনোবাই অপমান কৰিলে আমি বছৰ বছৰ ধৰি সেই কথা মনত ৰাখোঁ। কিন্তু অভিমান এনেকুৱা এটা বিষ যিটো তুমি নিজে খাই আছা আৰু আশা কৰিছা যে আনৰ ক্ষতি হ'ব, কিন্তু ক্ষতি হৈ তোমাৰ নিজৰ। ক্ষমা কৰাৰ অৰ্থ এইটো নহয় যে তেওঁ যি কাম কৰিলে সেই কাম সঠিক আছিল। ক্ষমাৰ অৰ্থ এইটোৱেই যে মই এতিয়া মোৰ ভিতৰত তোমাৰ বিষ লৈ নাথাকোঁ। ক্ষমা দুৰ্বলতা নহয়, ক্ষমা নিজৰ বাবে স্বাধীনতা। তৃতীয়টো অভ্যাস, নিজৰ লগত আনক তুলনা কৰা এৰি দিয়া। আজিৰ পৰা তুলনা কৰা বন্ধ কৰক। আপোনাৰ জীৱনৰ বহু সমস্যাৰ মূল কাৰণ এইটোৱেই। প্ৰতিজন মানুহৰ জীৱনৰ সমস্যা বেলেগ বেলেগ, জীৱনৰ সময় বেলেগ বেলেগ। আম গছ এজোপাই 5 বছৰত ফল দিয়ে, কিন্তু ঘাঁহ 5 দিনত গজি উঠে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ঘাঁহজোপা আম গছতকৈ ডাঙৰ। তুলনা হ'ল এটা চোৰ। ই তোমাৰ মূল্যৱান সময় চুৰ কৰে, ই তোমাৰ সুখ চুৰ কৰে, আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে ই তোমাক সেই মানুহজন হ'বলৈ বাধা দিয়ে যিজন তুমি হ'ব পাৰা। কাৰণ যেতিয়া তুমি আনৰ লক্ষ্যৰ ফালে চাই থাকা তেতিয়া নিজৰ পথটো পাহৰি যোৱা। যেতিয়াই অনুভৱ হয় যে কোনোবাই তোমাক পিছ পেলাই আগুৱাই গ'ল, তেতিয়া এইটোৱে মনত ৰাখিবা যে সকলোৱে জিলিকি উঠাৰ সময় বেলেগ বেলেগ। আৰু এটা কথা মনত ৰাখিবা, যিজন মানুহৰ লগত তুমি নিজক তুলনা কৰি আছা হয়তো তেওঁ ভিতৰৰ পৰা নিজে ভাগি পৰিছে। ফেচবুক, ইনষ্টাগ্ৰামত হাঁহি দেখা যায়, কিন্তু লোন, EMI দেখা নাযায়, ধাৰ দেখা নাযায়। ফটোত ডাঙৰ গাড়ী দেখা যায়, কিন্তু ঋণৰ কাগজ দেখা নাযায়, ঋণৰ বোজা দেখা নাযায়। সেয়ে তুলনা কৰা বন্ধ কৰা। আনৰ লগত প্ৰতিযোগিতা নকৰিবা। নিজৰ সৰু সৰু সফলতাবোৰ উদযাপন কৰা। কালিৰ তুলনাত আজি নিজক ভাল কৰা, উন্নত কৰা। এই হ'ল প্ৰকৃত উন্নতি। চতুৰ্থ অভ্যাস, পিছত কৰিম বুলি কোৱা। জীৱনৰ বহু বস্তু আমি কালিলৈ ঠেলি থৈ দিওঁ। দেউতা বা মা যেতিয়া থাকে তেতিয়া ভাবে যে পিছত তেওঁলোকৰ লগত সময় কটাম। এতিয়া বহুত কাম আছে, কাম কৰি লওঁ। এদিন তেওঁলোকক ফুৰাবলৈ লৈ যাম, এদিন তেওঁলোকৰ বাবে এইটো কৰিম, সেইটো কৰিম। কিন্তু সেই দিনটো কেতিয়াও নাহে। কিন্তু এদিন তেওঁলোক আমাৰ মাজৰ পৰা গুচি যায়। কিন্তু সেই টকা ঘূৰি আহিব পাৰে, কিন্তু সময় ঘূৰি নাহে, মানুহ ঘূৰি নাহে। গতিকে যি কৰিব লাগে আজিয়ে কৰা। পঞ্চমটো অভ্যাস, সকলোকে সুখী কৰিবলৈ চেষ্টা কৰা। এইটো এটা জীৱনৰ ডাঙৰ ফান্দ। যদি আপুনি সকলোকে সুখী কৰিবলৈ যায় তেন্তে নিজৰ আত্মাক দুখী কৰি পেলায়। সকলোকে সন্তুষ্ট কৰা মানুহে লাহে লাহে নিজৰ পৰিচয় হেৰুৱাই পেলায়। যিসকলে তোমাক সঁচাকৈ ভাল পায় তেওঁলোকে তোমাৰ সুখ বিচাৰে, তোমাৰ ত্যাগ নহয়। ষষ্ঠ অভ্যাস, সকলো কথাতে অভিযোগ কৰা। কিছুমান মানুহে ৰাতিপুৱা উঠাৰ লগে লগে অভিযোগ আৰম্ভ কৰে। বতৰ বেয়া, মানুহ বেয়া, চৰকাৰ বেয়া, কাম বেয়া। অভিযোগে সমস্যা সৰু নকৰে, কিন্তু তোমাৰ মন সৰু কৰি দিয়ে। আৰু যিজনে সকলো কথাতে সমস্যা দেখে তেওঁ সুযোগ দেখা নাপায়। সেই অভিযোগ নহয়, সমস্যাৰ সমাধান বিচাৰ কৰাৰ অত্যন্ত দৰকাৰ।
সপ্তম অভ্যাস, নিজৰ যত্ন নোলোৱা। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ, আটাইতকৈ দৰকাৰী। কাৰণ তুমি আছা বাবেই সকলো আছে। তোমাৰ শৰীৰ তোমাৰ বাবে প্ৰথম দায়িত্ব। ভালকৈ খোৱা, নিয়মিতভাৱে খোজ কাঢ়া, ভাল টোপনি লোৱা আৰু ইতিবাচক চিন্তা কৰা, পজিটিভ চিন্তা কৰা। নিজৰ যত্ন এইকাৰণে লোৱা যাতে তুমি তোমাৰ প্ৰিয় মানুহবোৰৰ যত্ন ল'ব পাৰা। তোমাৰ শৰীৰ তোমাৰ প্ৰথম ঘৰ, তোমাৰ মন তোমাৰ আটাইতকৈ ডাঙৰ সম্পদ আৰু তোমাৰ আত্মাটো হ'ল তোমাৰ শক্তি। আজিয়ে সিদ্ধান্ত লোৱা, এইকেইটা অভ্যাস এৰি পেলাম আৰু আমি কুশলে থাকিম।